নমস্কাৰ মই পৰি আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মি এণ্ড মাই প্যাশনৰ আজি এই ভিডিঅ'টোলৈ এই চেনেলটোত আমি কথা পাতিম আমাৰ ডেইলি লাইফত প্ৰয়োজন হোৱা বিভিন্ন বিষয় আৰু বস্তুৰ ওপৰত আৰু মই শেয়াৰ কৰিম আপোনালোকৰ লগত কিছুমান সৰু সৰু আইডিয়া আৰু টিপছ যিবিলাক আইডিয়া আৰু টিপছ ব্যৱহাৰ কৰি আপুনি আপোনাৰ কিছুমান সৰু সৰু সমস্যাৰ সমাধান নিমিষতে উলিয়াই ল'ব পাৰিব বন্ধুসকল আজি এটা বহুত ইন্টাৰেষ্টিং টপিকৰ ওপৰত মই এই ভিডিঅ'টো বনাইছো গতিকে ভিডিঅ'টো মাজতে স্ক্ৰিপ্ট নকৰি শেষলৈকে চাব যদি ভিডিঅ'টো আপোনালোকৰ বাবে অকণমান হেল্পফুল যেন লাগে তেনেহলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকল ভিউৱাৰ্ছে আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাইছে তেওঁলোকে প্লিজ মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি ল'ব তেনেহলে আৰু বেছি কথা নকৈ বলক মেইন ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও বন্ধুসকল আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম মোৰ কেইটামান ড্ৰেছ যিকেইটা মই বনাইছো মোৰ পুৰণি কাপোৰৰ পৰা আমি হয়তো আমাৰ সকলোৰে ওচৰতে এনেকুৱা কিছুমান কাপোৰ আছে যিবিলাক আমি বহুতবাৰ পিন্ধাৰ পিছত পিন্ধিবলৈ মন নোযোৱা হৈ যায় বা তাৰ ডিজাইনবিলাক অলপ আউটডেটেড হৈ যায় এনেকুৱা কাপোৰবিলাক কি হয় সাধাৰণতে আমাৰ আলমাৰী কোনোবা এটা চুকত বা আমাৰ বক্স বেডৰ তলত এনেদৰে সোমাই পৰি থাকে আৰু এইবিলাক সোমাওতে লাহে লাহে হি নিজে নিজে বেয়া হৈ যাবলৈ ধৰে গটিকে তেনেকুৱা কিছুমান কাপোৰ আছে যিবিলাক মই আজি লৈ পিনাই মোৰ এটা নতুন ড্ৰেছ তৈয়াৰ কৰি লৈছো যিবিলাক মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকৰ ওচৰতো হয়তো তেনেকুৱা বহুত কাপোৰ আছে যিবিলাক আপোনালোকে এটা সময়ত বহুত ফেভাৰিট আছিল মৰমৰ কাপোৰ আছিল হেবিলাক হয়তো এতিয়া আপোনাৰ আলমাৰী কোনোবা এটা চুকত বান্দৰে কোনোবা এটা বেলেগ বক্সত সোমাই আছে গটিকে হেবিলাক আজি এই ভিডিঅ'টো চাই আপোনালোকে তাৰ পৰা অলপ আইডিয়া ল'ব পাৰিব যাতে আপোনালোকো তেনেকুৱা ধৰণৰ কাপোৰবিলাকৰ পৰা নতুনকৈ কিবা এটা তৈয়াৰ কৰিব পাৰে গটিকে প্ৰথমতে মই আপোনালোকক দেখুৱাম এটা মোৰ টছ মুগাৰ লং কুৰ্তি এইটো হৈছে এইটো মই তৈয়াৰ কৰি লৈছো মোৰ এখন পুৰণি টছ মুগা চাদৰৰ পৰা বিশেষ একো ডিজাইন নাই একেবাৰে সিম্পল হয় তলৰ দখত এনেকুৱা ধৰণৰ চাদৰৰ আগগিটা দিয়া হৈ আছে আৰু ইয়াত এনেকুৱা ধৰণৰ কাট কৰা হৈ আছে ফ্ৰণ্টত এডাল মই টাচেল লগাই দিছো আৰু সাইড গিটাটো কাট কৰা হৈ আছে এনেকৈ একেবাৰে সিম্পল হয় এই চাদৰখন মই কেনেবাকৈ পিন্ধি থাকোতে অকমান পুৰি গৈছিল গটিকে মই যেতিয়া মাক দেখুৱাইছিলো মায়ে ক'লে যে পুৰা কাপোৰ পিন্ধিব নাপায় পায় নাপায় কিমান হসা মিছা নাজানো বাৰু যেতিয়া মাহতে এনেকৈ কয় তেতিয়া আমাৰ প্ৰতি অকমান মৰম আৰু চিন্তাবিলাক যেন সোমাই থাকে তেনেকুৱা নিচিনা লাগে হেতু কাৰণে মই চাদৰ হিচাপে পিন্ধা নাছিলো এনেকৈ ৰাখি থোৱা হৈ আছিল কিন্তু এটা বিশেষ কাৰণত মোক এক চাদৰখন এনেকুৱা এটা কুৰ্তি দৰকাৰ হৈছিল গটিকে মই এইটো ধৰণে চিলাই ললো আপোনালোকৰ ওচৰতো যদি এনেকুৱা ধৰণৰ কিছুমান চাদৰ আছে যিবিলাকৰ মেখেলাখন কিবা বেয়া হৈ গৈছে বা চাদৰ হিচাপে পিন্ধি আপোনালোকে আৰু চাদৰ হিচাপে পিন্ধিবলৈ আপোনালোকৰ মন নোযোৱা হৈছে তেনেহলে এনেকুৱা ধৰণৰ কিবা কুৰ্তি চিলাই ল'ব পাৰে মইতো জাস্ট এটা সিম্পল ডিজাইন দেখুৱাইছো আপোনালোকে যেনে ধৰণে ভাল পায় তেনে ধৰণে চিলাই ল'ব যেনেকুৱা ধৰণৰ ডিজাইন আপোনালোকৰ ভাল লাগে তেনেকুৱা ধৰণে চিলাই ল'ব পাৰিব নেক্সট মই আপোনালোকক যেটো ড্ৰেছ দেখুৱাম হেতু হৈছে মোৰ এখন পুৰণি শাৰীৰ পৰা তৈয়াৰ কৰি লোৱা ড্ৰেছ এটো হৈছে এইখিনি ইয়াৰ তলৰ পজিশনখিনি এইটো ইয়াৰ ফ্ৰন্ট সাইডটো আৰু এইটো ইয়াৰ বেক সাইডটোৰ ফালে মই ডিঙিটো অকমান বেছিকৈ ডিপ কৰি দিছো আৰু ইয়াত মই হাতখন ৰাখিছো 3/4 স্লিভছ এই শাৰীখন এখন কটনৰে শাৰী আছিল কিন্তু কটন হলেও ইয়াৰ কাপোৰ বহুত বেছি কিবা ডাঠ নিচিনা আছিল পিন্ধিবলৈ একদম আৰামদায়ক নাছিল যেতিয়া মই পিন্ধো শাৰীখন কিবা তললৈ টানি লৈ যোৱা নিচিনা লাগে গটিকে মই এখন অলপ দিন পিন্ধাৰ পাছতে পিন্ধা বন্ধ কৰি দিছিলো অলপ দিনৰ আগতে মই মেক্সি ড্ৰেছ কিবা সাৰ্চ কৰি থাকোতে এনেকুৱা ধৰণৰ কিছুমান ড্ৰেছ দেখা পালো শাৰীৰ পৰা তৈয়াৰ কৰি লোৱা মই তেতিয়া আইডিয়া কৰিলো যে মোৰ শাৰীখনো মই এনে ধৰণে এটা ড্ৰেছই তৈয়াৰ কৰি লম মই টেইলৰজনৰ ওচৰলৈ গলো তাত ফটোখন মই ধুনীয়াকৈ দেখুৱালো আৰু তেওঁ মোক এটো ধুনীয়াকৈ তৈয়াৰ চিলাই দিলে আপোনালোকৰ ওচৰতো যদি এনেকুৱা ধৰণৰ কিবা শাৰী আছে যিবিলাক পিন্ধি আপোনালোকে এতিয়া একেবাৰে ভাল নাপায় বা পিন্ধিবলৈ কমফৰ্টেবল নহয় বা অলপ আউটডেটেড নিচিনা হৈ গৈছে তেনেহলে এনেকুৱা ধৰণৰ কিছুমান মেক্সি ড্ৰেছ স্কাৰ্ট আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰে কিন্তু যেতিয়া আপোনালোকে চিলাবলৈ যাব টেইলৰজনক কথাটো ভালকৈ বুজাই ক'ব বহুত সময় ল'ব ইমেজবিলাক দেখুৱাব বা ভিডিঅ'বোৰ দেখুৱাব যাতে তেওঁলোকে ভালদৰে বুজি পায় জোখটো খুব ধুনীয়াকৈ দিব যাতে কাপোৰটো ধুনীয়াকৈ ফিটিং হয় কাৰণ প্ৰত্যেকটো কাপোৰ ফিটিং হলেহে দেখিবলৈ ভাল লাগে গটিকে আপোনালোকে এনেকুৱা ধৰণৰ শাৰী পৰা ড্ৰেছ বা স্কাৰ্ট এনেকুৱা ধৰণৰ বনাই পিনে ট্ৰাই কৰি চাব পাৰে এইবাৰ মই আপোনালোকক দেখুৱাম মোৰ এটা ব্লাউজ এটো হৈছে এইটো একেবাৰে সিম্পল হয় বিশেষ একো মই ডিজাইন দিয়া নাই মাত্ৰ স্লিভছটোৰ এণ্ডত মই এনেকুৱা ধৰণৰ এটা লেছ লগাই দিছিলো
এই ব্লাউজটো মই বনাইছিলোঁ মোৰ এটা পুৰণি কুৰ্তিৰ পৰা যিটো মোৰ কাৰণে বহুত ঠেক হৈ গৈছিল মই একেবাৰে পিন্ধিব পৰা নাছিলোঁ আৰু এনেই এনেকৈ ধৰণে সোমাই পৰি আছিল মই ফাইনেলি ভাবিলোঁ যে মই এইটোৰ পৰা এটা ধুনীয়া ব্লাউজ বনাব পাৰিম নেকি মই টেইলৰজনৰ ওচৰলৈ লৈ গৈছিলোঁ আৰু তেওঁ মোক জোখ মাখ কৰি ক'লে যে ইয়াৰ পৰা এটা ধুনীয়াকৈ ব্লাউজ ওলাই যাব আৰু মই তাৰ পৰা এনেধৰণে এটা ধুনীয়া ব্লাউজ এইটো যিটো মোৰ বহুত কাপোৰৰ লগত যায় এতিয়া মই বহুত কাপোৰৰ লগত পিন্ধিব পাৰোঁ কিন্তু বন্ধুসকল এইকেইটা আছিল মই পুৰণি কাপোৰৰ পৰা তৈয়াৰ কৰি লোৱা ড্ৰেছ যিকেইটা মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰো যদি এনেকুৱা ধৰণৰ পুৰণা কিছুমান কাপোৰ আছে যিবিলাক হয়তো আপোনালোকৰ কিবা কাৰণত পিন্ধিব নোৱাৰা হৈ গৈছে বা আনকমফৰ্টেবল হয় পিন্ধিবলৈ বা একেবিলাক কাপোৰকে পিন্ধি আপোনালোকৰ আমনি লাগি গৈছে গতিকে সেই কাপোৰবিলাক আপোনালোকে এনেধৰণে নতুন ৰিক্ৰিয়েট কৰি ল'ব পাৰে নতুন ডিজাইনত তৈয়াৰ কৰি ল'ব পাৰে অকণমান চাৰ্চ কৰি ল'ব বৰ্তমান কিনো ফেশ্বনত আছে কেনেকুৱা ধৰণৰ কাপোৰ ট্ৰেণ্ডত আছে চাই ল'ব তাৰ লগত আপোনাৰ সেই কাপোৰকেইটা মিলাই চাব যদি মিলি যায় তেনেধৰণে চিলাই ল'ব যদি এটা কাপোৰৰ পৰা তৈয়াৰ কৰিব পাৰে এটা কাপোৰৰ পৰা তৈয়াৰ কৰি ল'ব যদি দুটা কাপোৰ মিক্স এণ্ড মেচ কৰি চিলাই লোৱা তেনেকুৱা ধৰণৰ কিবা ড্ৰেছ পায় তেনেকুৱা ধৰণেও চিলাই ল'ব পাৰিব গতিকে আজি এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকণমান হ'লেও কিবা এটা আইডিয়া হৈছে বা অকণমান আপোনালোকে কিবা এটা হেল্পফুল হ'ল আপোনালোকৰ কাৰণে তেনেহ'লে প্লিজ মোক কমেণ্ট কৰিব ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় তলত থকা বেল বাটনটো হিট কৰি থ'ব ছাবস্ক্ৰাইব বাটনটো হিট কৰি থ'ব আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ থেংক ইউ